কবিতাৰ শিৰোনাম মই এজন খেতিয়ক। কথা ভাৰ্গৱজ্যোতি দাস, আবৃত্তি অভিজিত অংকুৰ। মই এজন খেতিয়ক, ধুমুহা আৰু বৰষুণৰ লগত, বোকা আৰু পানীৰ মাজত। জীৱন যুদ্ধখনিৰ ঢৌ বোৱাই আগবাঢ়ি যাওঁ পিছলৈ নাচাই। সোণোৱালী শস্যৰ মাজত এক আশাৰ চাকিৰ তলত বোৱাই যাওঁ মৰমৰ নৈ। মোৰ মৰমৰ নাঙলৰ লগত এটি জাপি আৰু এজাক বৰষুণ মোৰ অতিকৈ প্ৰিয় আছিল। মই জনগণৰ মাজত বিলাই দিওঁ এক সুমধুৰ সোৱাদ। হয়, মই এজন খেতিয়ক। এনেকৈ খেতিয়ক হৈ থাকিম, আগবাঢ়িম জীৱন বাটত। সকলো বাধা নেওচি যাম, জীৱন যুদ্ধ চলাই যাম। তেজী ঘোঁৰাৰ দৰে যুঁজিম, চেকুৰিম মই জুইৰ দৰে। মিলি যাম সপোন বাটত, ৰচি যাম জীৱন সংগ্ৰাম। বাট চাই ৰৈ আছো, আহিব এজাক বৰষুণ। দুটি বলদ গাই আৰু মই কৰিম খেতি, জীৱন ৰচিম।